নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো কোনো ব্লগিং টাইপ নহয়। আজিৰ ভিডিঅ'টো জাষ্ট এটা ইনফৰমেশ্যন হিচাপত বনাইছোঁ। আৰু যি ভিডিঅ'টো বনাই আছোঁ মানে কি, মই তাৰমানে কিছুমান তেনেকুৱা অনলাইন কাম কৰোঁ, আৰু সেইকাৰণে মোক বহুতে মানে সুধি থাকে যে আমি ঘৰৰ পৰাই বা ইয়াৰ পৰাই যিকোনো বেংকত আমাৰ আধাৰ কাৰ্ডখন লিংক কৰিব পাৰোঁ নে নাই বুলি পেলাই সুধি থাকে। চ' সেইকাৰণে সকলোৰে সহায় হওক বুলি পেলাই এই ভিডিঅ'টো জাষ্ট ইনফৰ্মেটিভ ছিষ্টেমত বনাই দিছোঁ। হয়, বহুতে সুধি থাকে আধাৰ কাৰ্ড লিংক কৰিব পাৰি নে নাই। আপোনালোকে নিজে ঘৰত বহি আপোনাৰ যদি আধাৰ কাৰ্ড লিংক কৰিব খোজে বেংকৰ একাউণ্টৰ লগত পাৰিব, মোবাইলৰ পৰাই হওক বা যিকোনো ছিষ্টেমৰ পৰাই হওক। আৰু সেই কামখিনি কৰিব একেবাৰে সহজ। আৰু মই এতিয়া আপোনালোকক এটা স্ক্ৰীন ৰেকৰ্ড কৰি দেখাই দি আছোঁ। সৰু সৰুকৈ ছাইডত চাই ল'ব আপোনালোকে। প্ৰথমতে মই স্ক্ৰীন ৰেকৰ্ডটো কৰি লওঁ। তো মোৰ স্ক্ৰীন ৰেকৰ্ড আৰম্ভ হৈ গ'ল এতিয়া। তো আপোনালোকে মোবাইলৰ পৰাই হওক বা যিকোনো ছিষ্টেমৰ পৰাই হওক, আপোনালোকে ক্ৰম ব্ৰাউজাৰ বা ফায়াৰফক্সত গৈ পেলাই এনেকৈ চাৰ্চ কৰিব। যেনেকৈ মই চাৰ্চ কৰিছোঁ ইয়াতে, ঠিক আছে। ইয়াতে NPCI বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো প্ৰথমতে পাব এইটো NPCI, তাতে আপোনালোকে ক্লিক কৰি দিব। তাতে যদি ক্লিক কৰি দিওঁ এনেকুৱাকৈ, মই এতিয়া আপোনালোকে মোবাইলতো ডেস্কটপ অপশ্যন কৰি ল'ব পাৰে। এতিয়া মোৰ নৰ্মেলি অপশ্যন আছে। চ' এতিয়া চাওক এনেকৈ আহি গ'ল। এনেকৈ অহাৰ পিছত অকণমান তললৈ আহিব, আৰু তললৈ আহিলে ইয়াতে আপোনাৰ কাষ্টমাৰ অপশ্যন দিয়া আছে। ইয়াতে কাষ্টমাৰ, ঠিক আছে, কাষ্টমাৰ অপশ্যনত ক্লিক কৰি দিব। তাতে যদি ক্লিক কৰি দিয়ে আকৌ আমাৰ এনেকৈ অপশ্যনবিলাক আহি গ'ল যে চাওক ইয়াতে UPI কমপ্লেইন, আধাৰ প্ৰডাক্ট কমপ্লেইন, ATM লোকেটৰ, চেক ইউৰ NETC ফাষ্টেগ ষ্টেটাছ, তাৰপিছত ইয়াতে আছে আপোনাৰ DG60.info। তাৰপিছত একেবাৰে তলত চাব ইয়াতে ভাৰত আধাৰ শ্বেডিং এনেবেল, ঠিক আছে। তাতে ক্লিক কৰি দিব তলত। যেতিয়া তাতে ক্লিক কৰি দিব, তাতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কিছুমান অপশ্যন আহি যাব। আৰু অপশ্যনবিলাক কি আহিছে আপোনালোকে চাব পাৰিব। ইয়াতে দেখাই দি আছোঁ। চ' চাওক অপশ্যনবিলাক আহি গ'ল। ইয়াতে অপশ্যনবিলাক অহাৰ পিছত প্ৰথমটো আছে হ'ল আপোনাৰ ইয়াতে চাওক আধাৰ চিডিং আৰু ডি চিডিং। তাৰপিছত একাউণ্ট ডিটেইলছ। একাউণ্ট ডিটেইলছ মানে হ'ল আপোনালোকৰ আধাৰ কাৰ্ডখন যদি কোনোবা বেংকৰ একাউণ্টৰ লগত লিংক হৈ আছে, যদি গম পোৱা নাই ইয়াত চেক কৰিব পাৰে। আকৌ আধাৰ মেপ ষ্টেটাছ, আপোনালোকে যে ইয়াত এতিয়া আধাৰ মেপিং কৰিব মানে লিংক কৰিব, সেইটো হৈছে নে নাই চাব পাৰিব। ইয়াতে আধাৰ মেপিং হিষ্টৰী কেতিয়া আপোনালোকে কৰিছিলে তাতে চাব পাৰিব। আৰু হয়তো ইয়াতে ৰিকুৱেষ্ট ষ্টেটাছ চেক, আপুনি যে ৰিকুৱেষ্টটো পঠাইছিলে নতুনকৈ আধাৰ চিডিঙৰ কাৰণে, সেইটো হৈছে নে নাই তাতে চাব পাৰিব। তাৰপিছত প্ৰথমতে যিটো ওপৰত আছে আধাৰ চিডিং আৰু ডি চিডিং, তাতে যদি ক্লিক কৰি দিওঁ ইয়াতে চাওক আপোনাৰ কিছুমান ডিটেইলছ দিব লাগিব মেপিং কৰিবৰ কাৰণে। ইয়াতে যদি আপোনাৰ আগৰ পৰাই লিংক হৈ আছে তেতিয়াহ'লে যদি আপুনি ডি লিংক কৰিব খোজে, চাওক ইয়াতে ডি চেডিং আছে। আৰু যেতিয়া আপোনালোকে নতুনকৈ চেটিং কৰিব ইয়াতে চেডিং। চ' যিয়ে নহওক এতিয়া আপোনাৰ ইয়াতে আধাৰ নম্বৰটো বহাই দিব, যিটো 12টা আধাৰ নম্বৰ থাকে সেইটো বহাই দিব। আৰু আমি যিহেতু এতিয়া লিংক কৰিব গৈছোঁ, চ' সেইবাবে 12টা আধাৰ নম্বৰ বহাই দিয়াৰ পিছত আমি ইয়াতে চেডিঙত ক্লিক কৰিব লাগিব। তাতে ডটটোত ইয়াতে ক্লিক কৰি দিলে হ'ল, ঠিক আছে। তাৰপিছত ইয়াতে আহি গ'ল চিলেক্ট ইউৰ বেংক। ইয়াতে বেংক চিলেক্ট কৰি ল'ব, আপোনাৰ কোনটো বেংকৰ একাউণ্ট হয়। মই ইয়াত যিকোনো এটা এনেই জাষ্ট দেখাই দিছোঁ। তো ইয়াতে চাওক চেডিং টাইপ, ইয়াতে ফ্ৰেছ চেডিং, 3টা অপশ্যন আছে। ফ্ৰেছ চেডিং, মুভমেণ্ট চেম বেংক উইথ আনাডাৰ একাউণ্ট, মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ। চ' নতুনকৈ যদি কৰে আপোনালোকে ফ্ৰেছ চেডিঙত কৰিব। আৰু যদি বাই চান্স আপোনাৰ একাউণ্টখন অলৰেডি লিংক হৈ আছে, বেলেগ একাউণ্টত যদি লিংক কৰিব খোজে তেতিয়াহ'লে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক, ঠিক আছে, এইটোত চিলেক্ট কৰিব যদি অলৰেডি লিংক হৈ আছে। তাৰপিছত তলত আপোনাৰ এই দুই ঠাইত ইয়াতে এটা একাউণ্ট নাম্বাৰ, কনফাৰ্ম একাউণ্ট নাম্বাৰ, ইয়াতে আপোনাৰ দুই ঠাইত একাউণ্ট নম্বৰটো বহাই দিব, বেংকৰ একাউণ্ট। তাৰপিছত ইয়াতে আপোনাৰ ইয়াতে টিক মাৰ্কটো কৰি ল'ব, চেক মাৰ্কটো কৰি দিয়াৰ পিছত ইয়াতে এই কেপচাটো বহাই দিব। এইটো বহাই দিয়াৰ পিছত ইয়াতে ছাবমিটত ক্লিক কৰি দিব। আৰু আপোনাৰ আধাৰ কাৰ্ডখন ধুনীয়াকৈ এনেকৈ ঘৰত বহি আপোনালোকে লিংক কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ নহয় তেতিয়াহ'লে আপুনি ধুনীয়াকৈ ইয়াতে ষ্টেটাছত গৈ বা আপোনাৰ ষ্টেটাছটো কি হৈছে ধুনীয়াকৈ আপোনালোকে চাব। ইয়াতে গৈ পেলাই ৰিকুৱেষ্ট ষ্টেটাছ চেক আৰু আধাৰ মেপিং হিষ্টৰী, ইয়াত গৈ পেলাই ধুনীয়াকৈ আপোনালোকে আপোনাৰ ষ্টেটাছটো চেক কৰি চাব পাৰিব। তো যিসকলে মানে ভাবি আছিল যে কেনেকৈ কৰিব লাগে বা গম পোৱা নাই আৰু কৰিব পাৰে নে নোৱাৰে, সেইটো বহুতৰ মনত সেইটো ডাউট আছিল। আৰু আপোনালোকে এনেকৈ ধুনীয়াকৈ ঘৰত বহি আধাৰ কাৰ্ডখন মেপিং কৰি ল'ব পাৰিব বা বেংকৰ একাউণ্টৰ লগত লিংক কৰি ল'ব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আন 10জনৰো সহায় হয়।